Hey friends, আজি মই আপোনালোকক মিষ্টাৰ গগৈৰ বিষয়ে এটা কথা কম। আপোনালোকে জানেনে মিষ্টাৰ গগৈ ননভেজ নহ'লে ভাত খাবই নিবিচাৰে আৰু মোৰ কাৰণে এটা চেলেঞ্জ হৈ পৰিছে তেওঁ কেনেকৈ ভেজ থালি খুৱাব পাৰোঁ। সো আজিও মোৰ কাৰণে এটা চেলেঞ্জ আৰু লগতে তেওঁক হেল্ডিও ৰাখিব লাগিব কাৰণ সদায় যদি ননভেজে খাই থাকে তেন্তে ভেজিটেবল নাখালে কেনেকৈ চলিব, ভেজিটেবলো খুৱাব লাগিব নহয় জানো। আৰু মই আমাৰ অসমীয়াৰ গাঁৱৰ যিখিনি জুতি লগোৱা খানা সেইখিনি খানা মই খুব ভাল পাওঁ। আজি সেইকাৰণে মোৰ মেনুত আছে কাচকল আৰু আলুৰ লগত ফ্ৰাই, দেন তাৰপিছত আছে ভাবিছোঁ ভাদৈ লতাৰ পকৰা খোৱা যাওক। আপোনালোকে আগতে খাইছেনে? চ' তেন্তে আৰম্ভ কৰোঁ ভাদৈ লতা পাতৰ পকৰা বনাবৰ কাৰণে। কথা পাতি পাতি পাহৰিয়ে গৈছিলোঁ যে তেল গৰম হৈছে, ব'লকচোন ৰেডি কৰোঁ। মই এনেকৈ পিঁয়াজ অলপমান কাটি লৈছোঁ সৰু সৰুকৈ আৰু এটা বাটিত অলপমান বেচন লৈছোঁ আৰু এনেকৈ মিক্সিত মই আগতে পিচি থৈছিলোঁ ভাদৈ লতা পাতৰ লগত ধনিয়া পাত অকণমান আৰু অকণমান পানী। এনেকৈ বেচনত ভাদৈ লতাৰ পাতৰ পিছা মিশ্ৰণখিনি এনেকৈ দি ল'ম। ইয়াৰ ওপৰতে এতিয়া পিঁয়াজখিনি দি দিম আৰু জলকীয়াটো মই ইয়াৰ ভাদৈ লতা পাতখিনিৰ লগতে মিক্সিতে দি দিছিলোঁ। গোটা গোটা জলকীয়া মিষ্টাৰ গগৈয়ে দিলে বিশেষ এটা ভাল নাপায়, সেইকাৰণে পিচি দিব লগা হৈছিল। এতিয়া অকণমান নিমখ এড কৰিম, তাৰপিছত এতিয়া অকণমান নামতে পানী অকণ দিম আৰু যিহেতু পাতখিনি পিছোতে তাত পানী পানী হৈ আছিলে এতিয়া ভালকৈ ফেটি এনেদৰে গোটেইখিনি মিশ্ৰণ মিলাই ল'ম আৰু তাৰপিছতে আপোনালোকে যদি এনেকৈ পিচি পেলাই যদি বেয়া পায় তেন্তে পাতখিনি আপোনালোকে অকণমান সৰু সৰুকৈ কাটি পেলাইও কৰিব পাৰে বা মই এনেকৈ পিচি খাই ভাল পাওঁ সেইকাৰণে এনেকৈ পিচিয়ে দিলোঁ। বা ইয়াৰ লগত আপোনালোকে কাৰি পাত্তাও এড কৰিব পাৰে আৰু যদি অকণমান ক্ৰাঞ্চি বিচাৰে তেন্তে ইয়াত অকণমান চুজিও এড কৰিব পাৰে। গৰম দিনত বৰ গৰম লাগে দেই চুলি মেলি পাকঘৰত কাম কৰিবলৈ। চুলিখিনি তিতি আছে সেইকাৰণে উপায় নাই আৰু আধা বান্ধি থৈছোঁ। মই মিঠাতেলৰ লগতে অলপমান ৰিফাইনো দি দিওঁ। তেল গৰম হ'বলৈ লৈছে আৰু তেল গৰম হ'ল। এতিয়া এনেকৈ গৰম তেলত পকৰাবোৰ ফ্ৰাই কৰিম। আৰু এটা কথা দেই, যদি আপোনালোকে অকণমান জিৰা পাউডাৰ দিব বিচাৰে ইয়াত দিব পাৰে, কিন্তু মই এনেকুৱা সোৱাদেই ভাল পাওঁ। গোন্ধটো বৰ ধুনীয়া আহিছে দেই। বৰ গৰম দেই। সেইবিলাক মানুহৰ কাৰণেতো মই চেলুট কৰোঁ যিসকলে ইমান গৰমতো জুইত ভাত বনায়। বাহ, নোৱাৰিছোঁ গেছৰ ওচৰত। অকণমান ফ্ৰাই হোৱা যেন লাগিলে লাহেকৈ লুটিয়াই দিব লাগে। মই এই লুটিওৱা কামটোত বৰ বেয়া কিন্তু দেই। বৰ দিগদাৰ পাওঁ লুটিয়াবলৈ। আমাৰ এতিয়া পকৰি হৈছে যেন লাগিছে। এতিয়া লাহেকৈ তেলৰ পৰা এনেকৈ টুকি ল'ম। টুকি আপোনালোকে ইচ্ছা কৰিলে চাহৰ সৈতেও খাব পাৰে গৰমে গৰমে, তেনেকৈও ভাল লাগিব। এইকেইটা পৰিলে। গেছটো বেছি কমাই ল'ব দেই, নহ'লে
জ্বলি যাবগে। গৰমা গৰম পকৰা ৰেডি হৈ গ'ল। চ' এটা টেষ্ট কৰি লওঁ দেই। পকৰীটো দেখি ৰ'বই পৰা নাই, খাবলৈ খুব মন গৈ আছে। সেইকাৰণে গৰমে গৰমে খাই দিছোঁ আৰু। So tasty, বহুত yummy হৈছে। মিষ্টাৰ গগৈ আজি কেনেকৈ নাখায় চাম বাৰু। খৰিচা অকণমান, জ্বলা চাটনি অকণমান, আৰু লগতে দিছোঁ কাঁচকলৰ ভাজি, আৰু এয়া আমাৰ পকৰা, আৰু অকণমান মগু দালি। তেন্তে আকৌ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আহোঁ, আৰু আপোনালোকেও বনাই খাব পকৰা, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগে।